সাংস্কৃতিক শোভাযাত্রা ফাটা বিহু বাকলিৰ পৰা ওলাই গৈ পুনৰ ফাটা বিহু বাকলি প্ৰৱেশ কৰিছে। আমি সকলো ৰাইজে উদ্বোধনী বাইদেউ এটি হাত চাপৰিয়ে উষ্ম আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। সকলো ৰাইজক এটি হাত চাপৰিয়ে উদ্বোধনী বাইদেউক ফাটা বিহু বাকলিলৈ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ। সংগীতৰ অন্যতম বৈশিষ্ট্য ফাট বিহুত বিভিন্ন জনগোষ্ঠীসমূহে পৰম্পৰাগতভাৱে পালন কৰি অহা গীত নৃত্যৰ উপাদানসমূহে আমাৰ জাতীয় উৎসৱ বিহুক এক সুকীয়া আয়তন প্ৰদান কৰিছে। বিশাল অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ লোকৰ অতুলনীয় উদাৰতা, ভাতৃত্ববোধ, এৰা ধৰাৰ মনোভাৱ, সহিষ্ণুতা আদিয়ে ফাট বিহুৰ সংস্কৃতিক সাৰ্বজনীনতা প্ৰদান কৰাত বিশেষ অৰিহণা যোগাই আহিছে। ফাট বিহুৱে বিৱৰ্তনৰ মাজেৰে আজি আনুষ্ঠানিক ৰূপ পাইছে যদিও ই প্ৰাকৃতিক ৰূপ ধৰি ৰাখিবলৈ সক্ষম